পশ্চিম কাৰ্বি আংলঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব স্বাস্থ্য সেৱা উৎসৱ। অহা 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ অনুষ্ঠিতব্য স্বাস্থ্য সেৱা উৎসৱ তিনি সন্দৰ্ভত আজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জগত সিং তেৰণে কয় যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া স্বাস্থ্য সেৱা উৎসৱ সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙতো সুচাৰুৰূপে আৰু ফলপ্ৰসূ কৰি তুলিবলৈ পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজক গুণগত স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যেৰে জিলাখনৰ এখন মহকুমা অসামৰিক চিকিৎসালয়, 2খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, 18খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু 5খন আয়ুষ্মান আৰোগ্য মন্দিৰক সামৰি সৰ্বমুঠ 26খন স্বাস্থ্য কেন্দ্ৰত এই স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। এই স্বাস্থ্য সেৱা উৎসৱত সামৰি লোৱা স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ স্ব-মূল্যায়ন 2টা পৰ্যায়ত কৰা হ'ব, য'ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় জনস্বাস্থ্য মান গ্ৰেড অনুসৰি প্ৰতিষ্ঠানসমূহক বিভিন্ন পৰিমাপত চিহ্নিত কৰা হ'ব। সাংসদ, বিধায়ক, AFS, APS বিষয়া, চিকিৎসা অধ্যাপক আৰু অভিযন্তাকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে এই স্বাস্থ্য মেলাত অংশগ্ৰহণ কৰিব। এই তিনিদিনীয়া স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়নকাৰীসকলে পূৰ্ব নিৰ্ধাৰিত তালিকা অনুসৰি স্বাস্থ্য কেন্দ্ৰসমূহৰ মূল্যায়ন সম্পন্ন কৰিব বুলি জানিবলৈ দিয়ে উক্ত সংবাদমেলযোগে। উল্লেখ্য যে স্বাস্থ্য সেৱা উৎসৱৰ মূল উদ্দেশ্য হৈছে বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা, চিকিৎসা ব্যয় হ্ৰাস কৰা ইত্যাদি। এই সংবাদমেলত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ মণ্টু কুমাৰ শ্যাম, জিলা আঁচনি প্ৰবন্ধক হিলটন শইকীয়াৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মচাৰীবৃন্দ। News Desk Report, News Phone 24.